हेलो एवरीवन আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ চেনেলটিলৈ আশা কৰো আপোনালোকৰ খবৰ ভাল আৰু মোৰো ভালে আৰু আজি মই আপোনালোকৰ মাজত এটা ভিডিঅ' লৈছো হেতু হৈছে শিলঙৰ বেষ্ট টপ 3 ভিজিট প্লেস মানে মই যিকেখন প্লেসত ভিজিট কৰিছো আপোনালোকে এইখন প্লেসত ভিজিট কৰিব পাৰে আৰু কেনেকুৱা পায় আৰু তাৰ কি কি ৰহস্য আপোনালোকে চাই যাওক ভিডিঅ'টো Number 3 এইখন হৈছে বেষ্ট ভিজিট প্লেস য'ত শিলং আপুনি গৈ থাকোতে শিলং গৈ থাকোতে মাজতে আপোনাৰ এখন উমিয়াম লেক পায় উমিয়াম লেক এখন এনেকুৱা লেক য'ত আপোনাৰ মেন মেড লেক হয় মানে মানুহে নিজে বনোৱা লেক হয় এখন আগতে নাছিলে এখন মানুহে নিজে বনাইছে এখন লেক ডেম বনোৱাৰ পিছতে ডেম কনষ্ট্ৰাকচনৰ কাৰণে এখন লেক বনোৱা হৈছিল আৰু ইয়াৰে আপোনাৰ টাইমিং হৈছে 9 AM to 5 PM আৰু ইয়াৰে আপোনাৰ এন্ট্ৰি ফিজ হৈছে 60 rupees per person আৰু আপোনালোকে ইয়াত যদি এক্সট্ৰাকে বোটিং সাইক্লিং স্কুটিং যি কৰিব বিচাৰে আপোনালোকে কৰিব পাৰে ইয়াৰে এক্সট্ৰা চাৰ্জ হয় বেলেগ বেলেগ তো আপোনাৰ এখন লেক ঘুৰোতে মোটামুটি টাইম 1 ঘন্টা লাগি যাব লেক বেষ্ট মানে এইখন আপোনালোকে শিলং আহিলে এইখন লেকত এবাৰ হলেও ঘুমাব চাব বহুত ধুনিয়া হয় আৰু এইখন লেকৰ পৰা আপুনি গোটেই খাসি হিলছখন ইয়াৰ পৰা দেখা পাব বেষ্ট প্লেস হয় এখন শিলঙৰ বেষ্ট শিলং নাপাওতে হয় এখন বেষ্ট প্লেস Number 2 visit place হৈছে আপোনাৰ পুলিচ বাজাৰ মাৰ্কেট এখন মাৰ্কেট শিলঙৰ ফেমাস মাৰ্কেট এয়া আমি শিলঙত এন্ট্ৰি কৰিলো আৰু এইখন মাৰ্কেট ইয়াৰে ফেমাস বুলি জনা যায় আৰু এইখন মাৰ্কেটত আপোনাৰ কি নাপায় মানে কেনেকুৱা বস্তু লাগে কি লাগে সকলো ধৰণৰ বস্তু পোৱা যায় মেইনলি আপোনাৰ কাপোৰ বহুত কম ৰেঞ্জতে পোৱা যায় ইয়াত যিহেতুকে ঠাণ্ডা মানে ওয়েদাৰটো ঠাণ্ডা ইয়াত আপোনাৰ সোয়েটাৰ সক জেকেট এইবোৰ আপোনালোকে সকলোবোৰ কম দামতে পাব আৰু ইয়াতে মাৰ্কেট এক্সট্ৰা আছে দামী কম দামী সকলোবোৰ মাৰ্কেট আছে ইয়াত ষ্ট্ৰীট ফুড এইবিলাক সকলো ধৰণৰ ষ্ট্ৰীট ফুড পোৱা যায় ইয়াৰে খানাবোৰ মানে ষ্ট্ৰীট ফুডবোৰ বহুত টেষ্টি হয় আৰু আপোনালোকে এইবোৰ এবাৰ হলো ট্ৰাই কৰি চাব আৰু এইখন মেইন শিলং টাউনতে এইখন পুলিচ বজাৰ আৰু এতিয়া আমি পুলিচ বজাৰ অকনমান আপোনালোকক দেখুৱাম ইয়াত আপোনাৰ এনেকুৱা ধৰণৰ স্ট্ৰাগস বা এইবোৰ আপোনাৰ জেকেট টাইপ বস্তু আপোনাৰ বহুত কমতে পায় বেগ বেল্ট যিকোনো বস্তু মানে আপোনাৰ এইখিনি হৈছে কম ৰেঞ্জৰ ভাল বস্তু 50 পৰা ষ্টাৰ্টিং হয় 50 পৰা আপ টু আপোনাৰ যিমানলৈকে লাগে পাব আৰু ইয়াত মেইনলি আপোনাৰ এটা বস্তু বেছিকে দেখা পাব এইটো হৈছে ছাতি যেহেতুকে ইয়াত কেতিয়া বৰষুণ আহে তাৰ কোনো ৰিস্ক নাই গতিকে ইয়াত ছাতি মেইনলি এইবোৰ চাওক কিমান ছাতি আৰু ইয়াৰ মেইন এটা বস্তু হল যে ইয়াৰে বেছিভাগ দোকানীবিলাক যিবোৰ আছে সেইবোৰ হৈছে বেছিভাগ আপোনাৰ তিৰতা মানুহ মানে ইয়াত আপোনাৰ মতা মানুহৰ ইমান এটা দেখা পোৱা নাযায় গোটেই দোকানীবোৰ বেছিভাগ আপোনাৰ মাইকী মানুহ হয় তো এইটো এটা বেলেগ বস্তু দেখা পোৱা গৈছে শিলঙত আৰু এইবিলাক স্পাইচেছ বিলাক জলকীয়া ইয়াৰে ফেমাস হয় মানে এওঁলোকে বহুত স্পাইচেছ খায় তো গতিকে ইয়াৰ ফেমাস হয় কি নাম বহুত কিবা বেলেগ আছে তো আপোনালোকে আহিলে নিশ্চয় এইবোৰ ট্ৰাই কৰি চাব পাৰে আৰু এটো শিলঙৰ মেইন ফল এহেতসকলৰ মেইন ফল আৰু বজাৰখন আপোনালোকৰ ঘুৰোতে মোটামুটি আপোনাৰ 1.5 ঘন্টা 1 ঘন্টা লাগি যাব তো আপোনালোকে আহিলে এইখিনি টাইম হাতত লৈ আহিব 1 ঘন্টা 1.5 ঘন্টা লৈ গোটেই বজাৰখন চাব পাৰিব যি বস্তু লাগে আপোনালোকে পাব মই বাৰ কৈছো যেনুকা বস্তু লাগে তেনুকা বস্তু লৈ যাব পাৰিব কম দামতে আৰু শিলঙৰ নাম্বাৰ 1 ভিজিট প্লেস হৈছে আপোনাৰ
এলিফেণ্ট ফলছ, এইটো হৈছে এলিফেণ্ট ফলছ। আৰু এলিফেণ্ট ফলছ আপোনাৰ শ্বিলঙৰ পৰা মাত্ৰ 12 কিলোমিটাৰ দূৰত হ'ব। আৰু এই এলিফেণ্ট ফলছ শ্বিলঙৰ পৰা প্ৰায় আধা ঘণ্টামান লাগে। আৰু ইয়াৰ এণ্ট্ৰি ফিজ হৈছে 100 ৰুপিজ। আৰু এইখিনি ঠাই ঘূৰিবৰ কাৰণে আপোনালোকৰ মোটামুটি 1 ঘণ্টাৰ পৰা 1.5 ঘণ্টা লাগিব। আৰু এইটো ফলছৰ মেইন বস্তু হৈছে বা মেইন বিশেষত্ব হৈছে যে এইটো আপোনাৰ 3টা ষ্টেপত এইটো ফলছ আহে। মানে আপোনাৰ এইটো হৈছে ফাৰ্ষ্ট ষ্টেপ। আৰু নেক্সট আপোনাৰ এনেকৈ নামি গ'লে নেক্সট আকৌ এটা ষ্টেপ পাম, তো সেইটো এটা ছেকেণ্ড ষ্টেপ। নেক্সট আপোনাৰ ভিডিঅ' ষ্টাৰ্টিঙত যিটো দেখাইছিলোঁ সেইটো এটা হৈছে লাষ্ট ষ্টেপ। তো আপোনাৰ এইটো ফলছৰ এইটো ভাল লাগে, আপোনাৰ মানে এটা ফলছে আপোনাৰ 3টা ষ্টেপত ডিভাইড হৈ আহে। তো গতিকে এইটো ফলছ মানে একদম বেষ্ট মানে। আৰু এইটো হৈছে ফলছৰ ছেকেণ্ড ষ্টেপটো। আৰু এইটো এইটো লাষ্ট ষ্টেপ হয়। এইটো গোটেই পানী ফলছখিনি গোটেইখিনি একলগ হৈ আহিছে। ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড ষ্টেপ মজা মানে কি ধুনীয়া নেচাৰেল নিজে হোৱা এইবোৰ বস্তু মজা। সেইকাৰণে গতিকে আপোনালোকে আহিলে শ্বিলঙত এবাৰ হ'লেও ইয়াতে সোমাব। বেছি দূৰো নহয়, বেছি এণ্ট্ৰি ফিজো নহয়, আপোনালোকে আহি কিনে এনজয় কৰিব পাৰে।